নমস্কাৰ, ডালিমী কলিতা গীত চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা আকৌ মই বেলেগ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বনাম কচুৰ কোমল পাতৰ ৰেচিপি। আহকচোন কেনেকৈ বনাওঁ চাই আহক। আজি ৰেচিপিটো বনাব লৈছোঁ মই কচুৰ কোমল পাত। এই কোমল পাতবোৰ মেৰ খাই থাকে। মই এখিলাকৈ ভালদৰে খুলি ধুই লৈছোঁ। ধুই লোৱা কচুৰ পাতখিনি মই অকণমান দীঘল কৰি এনেকৈ কাটি লৈছোঁ। এই ৰেচিপিটোত মই দিম মুগৰ দাইল আধা কাপ, সৰু আলু এটা কাটি লৈছোঁ, বিলাহী এটা কাটি লৈছোঁ, আদা নহৰু থেতেলাই লৈছোঁ, কেঁচা জলকীয়া ফালি লৈছোঁ, অকণমান জিৰাৰ গুড়ি, হালধিৰ গুড়ি, নিমখ। এই ৰেচিপিটোত মই কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰোঁ। কাটি থোৱা কচু পাতখিনি মই এতিয়া প্ৰেছাৰ কুকাৰত দি দিছোঁ। গোটেইবিলাক দি দিছোঁ মই প্ৰেছাৰ কুকাৰত। এতিয়া দালিখিনি দি দিলোঁ মই। আলু দি দিছোঁ, কাটি থোৱা আলুখিনি দি দিলোঁ। বিলাহী দি দিছোঁ, কেঁচা জলকীয়া দি দিছোঁ, আদা নহৰু দি দিছোঁ, নিমখ দি দিছোঁ, হালধিৰ গুড়ি, জিৰাৰ গুড়ি। এতিয়া মই ইয়াত পানী দি দিম। দালি বনালে যিমান জোখত পানী দিয়ে সিমান জোখত পানীটো দি দিলে হ'ল। পানী দি দিলোঁ, এতিয়া ঢাকনি মাৰি দিছোঁ। এতিয়া মই 5-6টামান চিটি মাৰিবলৈ দিম। 4-5টা চিটি যোৱাৰ পিছত এয়া মই ঢাকনিটো খুলি দিছোঁ। কচুৰ ৰেচিপি এতিয়া মোৰ ৰেডি। ইয়াত যিকোনো টেঙা এটা দিব পাৰি। মোৰ তাত বেলেগ টেঙা নাছিলে, বগৰী টেঙা দি দিছোঁ। বগৰী টেঙাটো দিয়া আপোনালোকক দেখাবলৈ মই পাহৰি গ'লোঁ। ৰেচিপিটো বহুত কম সময়তে হয় আৰু বহুত কম খৰচতে হয়। খাবলৈও টেষ্টি। আপোনালোকেও বনাই খাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।